Hey guys, welcome to my YouTube channel. Welcome to another video. আজি এইটো ভিডিওত মই আমাৰ সিস্টেমৰ ওপৰত কিছুমান কথা কৈ আছো। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ ওপৰত পুলিশ কেছ পৰিছে আৰু খগেন নামৰ সংটো যোনে গাইছে বাৰু মিডুল নামৰ আৰ্টিষ্টজনৰ ওপৰতো পুলিশ কেছ পৰিছে। আৰু এইটো ৰিজন হল খগেন নামৰ গানটোত খগেন নামৰ ৰেপ সংটোত কিছুমান গালি আছিল, কিছুমান ভালগাৰ ৱৰ্ড আছিল। এইটো কাৰণত মিডুল নামৰ ছিংগাৰজনৰ ওপৰত এটা এজাহাৰ দাখিল হল আৰু ডিম্পুদাৰ ওপৰত কিয় পুলিশ কেছ পৰিছে জানে কিয় এজাহাৰ দাখিল হল? কাৰণ তেওঁ প্ৰমোট কৰিছিল এইটো সং, তেওঁ ৰিলছত মানে মিডুলৰ লগত কোলাবৰেচন কৰিছিল। হে দোস্ত, আজিৰ দিনত সবচে যদি পপুলাৰ কিবা এটা গান ভাইৰেল হৈ আছে, মানে এইটো কিবা সেন্স আছে নেকি যে তেওঁ ডিম্পু বৰুৱা তেওঁৰ লগত মিডুলৰ লগত কোলাবৰেচন কৰিছে বুলি তেওঁৰ ওপৰতো পুলিশ কেছ দি দিলে। হয়তো আপোনাৰ ওপৰত ক'ব নোৱাৰি না, কাৰণ যদি আপুনি ৰিল বনাইছে এইটোৰ ওপৰত তো এইটো এটা প্ৰমোট কৰাই বুজায় ন, তো আপোনাৰ ওপৰতো পুলিশ কেছ পৰিব পাৰে। তো সেইটোৱে মই কৈ আছো যে আপোনালোক সতৰ্ক হৈ যাওক। তো যদি আপোনালোকে ৰিল বনাইছে এই সংটোৰ ওপৰত, তেন্তে আপোনালোকে সেইটো ডিলিট কৰি দিব পাৰে, এজ ইয়ৰ উইচ, আপুনি ইচ্ছা কৰিলে। বাট মোৰ এনেকুৱা লাগি আছে ডিম্পু বৰুৱাৰ প্ৰমোট কৰিছে সেইটো কাৰণত তেওঁৰ যদি পুলিশ কেছ পৰিছে তেওঁৰ ওপৰত, তেন্তে আপোনাৰ ওপৰতো পৰিব পাৰে। এনেকা গালি যদি কোনোবাই দিয়ে সেইটো বহুত মানে ডাঙৰ ক্ৰাইম হয়, কিন্তু কোনোবাই যদি ৰেপ কৰি আহে সেইটো ডাঙৰ কথা নহয়। কি হয়, কেইদিনমান আগতে আপোনালোকে গম পায় ইণ্ডিয়া গট লেটেণ্ট নামৰ শ্ব'টো বেন কৰা হৈছিল। তাত কিছুমান গালি দিয়া হৈছিল আৰু সেইটো কাৰণত গোটেই পলিটিচিয়ান যিমান গোটেই চিফ মিনিষ্টাৰ ইভেন আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও সেইটোৰ ওপৰত টুইট কৰিছে। এই সময় ৰেনা, আশিষ চঞ্চলানী, পূৰ্বা তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰিছে। কিন্তু আমাৰ অসমত কিমান কি সমস্যা আছে সেইবোৰতো জক হয় ন, কিমান এইটো ৰেপ চেপ হয়, এইটো জক হয়, কিন্তু টুইট সেইটোত কৰিব লাগিব, টুইটটো আমি সেইটোত কৰিম। মুম্বাই ক'ত কি হৈছে সেইটোৰ ওপৰত টুইট কৰিব, কিন্তু আমাৰ অসমত কিমান প্ৰব্লেম চলি আছে। এইখন পৃথিৱীত আমাৰ ভাৰতবৰ্ষই হ'ল এনেকুৱা এখন কাণ্ট্ৰি য'ত জকছবিলাকক চিৰিয়াছলি লোৱা হয় আৰু চিৰিয়াছ টপিকবিলাক জক হিচাপত লোৱা হয়। কলকাতা ৰেপ কেছ সেইটো আমি চকু নিদিলেই হ'ল বাৰু, আমিতো চাম বাৰু আমাৰ ইউটিউবাৰবিলাকে কি কৰি আছে, সময় ৰেনা কি কৰি আছে। হয়তো এইটো বহুতে ভাবি আছে যে মই গালিক বা সেইক প্ৰমোট কৰি আছো। ন, মই প্ৰমোট কৰা নাই, কিন্তু যিকেইটা টপিক আমি কভাৰ কৰিব লাগে, য'ত আমি চকু দিব লাগে সেইখিনি আমি স্কিপ কৰি দিওঁ, সেইখিনি আমি জক হিচাপত লওঁ। জকবিলাকক বা কোনোবাই ৰেপ চং কিবা যদি গাইছে, কিবা যদি গালি দিছে, সেইখিনিক আমি চিৰিয়াছ লৈ লওঁ। এইটোৱে ভাল ক্লেপ ফৰ আৱাৰ চিষ্টেম। আপোনালোকে গম পায় কেইদিনমান আগতে মৌ বিহু নামৰ কিবা এটা, কিন্তু তাত বিহুক কিমান এটা অপমান কৰিছে, আপোনালোকে গৈ চাৰ্চ কৰি চাব বাৰু। কিন্তু সেইটোৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা হোৱা নাই, সেইটোৰ ওপৰত কোনো ধৰণৰ কোনো টুইট কৰা নাই। সেইটো ভাল বাৰু, সেইটো ভাল কাম কৰি আছে সিহঁতে, তো সেইটোত কিয় বাৰু সেই কৰিব, সেইটোতো সিহঁতে। আপোনালোকে মিডুল আৰু ডিম্পুদাৰ ওপৰতো কমপ্লেইন কৰিছে, তেন্তে মৌ বিহু সেইটো কিয় পাহৰি গৈছে বাৰু, সেই দলটোক কিয় পাহৰি গৈছে? সেইটো মোৰ প্ৰশ্ন এইটো যে সেইটোৰ ওপৰত কোনো ধৰণৰ গোচৰ হোৱা নাই কিয়? গোচৰ দিছে নেকি আপোনালোকে? আৰু আপোনালোকে আমাৰ ছিষ্টেমৰ ওপৰত কি ক'ব বা কি ক'ম আৰু মোৰ কোৱাৰ একো হেৰি নাই বাৰু, বাদ দিয়ক বাৰু। তো যদি আপোনালোকে ভিডিঅ'টো চাই কিবা শিকিব পাইছে বা আপোনাৰ অপিনিয়ন মোৰ লগত মিলিছে বা তেনেকুৱা কিবা অলপ ভাইবটো পাইছে বাৰু, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, যাতে মই আৰু মটিভেশ্যন পাওঁ ভাল ভিডিঅ'জ বনাবলৈ। আপোনালোকে যদি ভাল পালে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি আপোনাৰ মতামতটো জনাব আৰু শ্বেয়াৰ কৰি দিব। আপোনাৰ যদি বহুত বেছি ভাল লাগিছে মোৰ অপিনিয়নখিনি, তেতিয়া আপোনাৰ হোৱাটছআপত ষ্টেটাছতো শ্বেয়াৰ কৰিব পাৰে। থেংক ইউ ছ' মাছ, লাভ ইউ অল।